লিডুত আন্তঃজিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা মন্টেছৰী টিচাৰ্ছ ট্ৰেইনিং চেণ্টাৰ আৰু R2F কাৰাটে কেন্দ্ৰৰ উদ্যোগত আজি লিডু বজাৰ হাইস্কুল খেলপথাৰত এখনি আন্তঃজিলা ভিত্তিত কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনিত তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 100ৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰে। লিডুত পোনপ্ৰথমবাৰৰ বাবে এনেখনত কাৰাটে প্ৰতিযোগিতা উপভোগ কৰিবলৈ পাই ৰাইজ যথেষ্ট উৎফুল্লিত বুলি জানিবলৈ দিয়ে। প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক সুনীল গুৰুং, সুপ্ৰিয় গুপ্ত, অনুপ বিশ্বাস, স্থানীয় সাংবাদিক উজ্জ্বল চৌধুৰী, বাপ্পী চৰকাৰ, নৱনীতা মজুমদাৰ, চিৰাজ আহমেদ। উল্লেখ্য যে উদ্যোক্তাসকলৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা জ্ঞাপন কৰিছে। আমি মন্টেছৰী টিচাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা আৰু ৰোজ টু ক্ৰুজ প্লে হাউচৰ পৰা আমি ফাৰ্ষ্ট টাইম ইণ্টাৰ ডিষ্ট্ৰিক্ট মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপ পাতি আছোঁ। তো সেইটো আজি আমাৰ কাৰণে বহুত আনন্দিত কথা আৰু ৰাইজৰ ছাপোৰ্ট আমি বহুত পালোঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিমানখিনি মাকুম, ডুমডুমা, বৰহাটজান, জাগুন এই চবৰ পৰা আমাৰ কেণ্ডিডেট আহি আছে। চ' সেইকাৰণে খেলটো চলি আছে। এতিয়া আমি সেইকাৰণে বহুত